ফাইনেলি আহিছিলোঁ চায়েন্স চিটি আহিছিলোঁ চ' ঘৰৰ পৰা সোণাপুৰ যাম বুলি ভাবিলোঁ চ' ফটো চটো নাছিল চ' সেইবাবে ফটো উঠিব আহিলোঁ চায়েন্স চিটিত চ' দুটামান ভিডিঅ' বনাই ল'লোঁ চ' ইনষ্টাগ্ৰামত আপলোড দিম চ' এতিয়া সোণাপুৰ যোৱা কাম আছে আৰু মোৰ মোবাইলটো যোৱাকালি ল'বলৈ গৈছিলোঁ চ' মোবাইলটো কালি হোৱা নাছিল তো বিচাৰি থৈ দিয়া নাছিল তাৰমানে ভাল কৰিব দিছিলোঁ চ' আজি বিচাৰি থৈ দিম বুলি কৈছে চ' এতিয়া চায়েন্স চিটিৰ পৰা ওলাই যাওঁ চ' গাড়ীখন ইয়াতে ৰাখি থৈছোঁ চ' এতিয়া আপোনালোকক লগ পাইছোঁ চ' ফাইনেলি এতিয়া হেলমেটটো পিন্ধি ল'লোঁ হেলমেট মেইন হেলমেট নহ'লে আৰু স্কুটি চলাই ইমান এটা ৰিক্স লৈ লাভ নাই কেতিয়া কি হৈ যায় গম পোৱা নাযায় চ' এইটো লগাই লওঁ চ' এতিয়া গৈ আছোঁ ফাইনেলি এতিয়া চায়েন্স চিটিৰ পৰা ওলাই দিওঁ আৰু চ' এতিয়া আমি সোণাপুৰ মাৰ্কেট পাম আৰু চ' এনেতো আপোনালোকক আমাৰ মাৰ্কেটটো আজি দেখাম লগতে মই মোবাইলটো আজি ল'ম বুলি ভাবিছোঁ মানে কৈছিল যে আজি বিচাৰি থৈ দিম বুলি আৰু কোনো নাই লগত আৰু বিশেষকৈ পূজা আহিলে চ' আজি সোণাপুৰৰ মাৰ্কেটটো চাই লওক আৰু ইয়াৰ পৰা ষ্টাৰ্ট চ' গাড়ীৰ পাৰ্কিং দেখাব পাৰে বহুতখিনি আছে সন্ধিয়া হ'লে মানে পূৰা মানুহ হৈ যায় আৰু চাই যাব পাৰে আপোনালোকে মাৰ্কেট বোলে আৰু শনিবাৰৰ দিনাখন ইয়াতে বেছি মানুহ হয় শনিবাৰে যিহেতু বজাৰ চজাৰ কৰে ইয়াতে চ' আমি আহি আছোঁ অলপ আগৰ পৰা চকুত বা সোমালা গেটৰ হেৰিটো দি দিছে আৰু গধূলি হ'লে ভাল লাগিব চাগে লাইটৰ হেৰিটো চ' গাড়ীখন এইখিনিতে পাৰ্কিং কৰি দিওঁ চ' ফাইনেল মোবাইল দোকানত গৈছিলোঁ কিন্তু মোবাইলটো অন হয় বাট ইয়াৰ বেটেৰী প্ৰব্লেম আছে বুলি কৈছে চ' বেটেৰী নাই বুলি কৈছে কি কৰিম আৰু এতিয়া এনেকৈ লৈ যাম আৰু ঘৰত এতিয়া উপায় নাই এটা আছে চলোৱাকৈ যোনটো মই এতিয়া ভিডিঅ' কৰি আছোঁ বৰ্তমান আৰু এটা হ'লে ভাল হয় তো কি কৰিম আৰু উপায় নাই এতিয়া থৈ দিছোঁ আৰু চ' ফাইনেলি এতিয়া ওলাই যাওঁ আৰু দুৰ্গা পূজাৰ হেৰি বান্ধি আছে চ' সেইদিনাখন আহিছিলোঁ হোৱাই নাছিল চ' বৰ্তমান কাম কৰি আছে আৰু ইয়াত চ' লাহেকৈ পূজা আহি গ'ল সেইদিনাখন আহোঁতে নাছিলে পূৰা মেচিনৰ লগত বোন কাটিছে চাগে চ' কাম হাজিৰা মানুহ লগাইছে চ' সেয়া চাব পাৰে আৰু এতিয়া লাহেকৈ হ'লে আৰু চ' আপোনালোকে চাব পাৰে এইখিনি ছাইড কৰা নাই বৰ্তমান চ' এইখিনি ছাইড কৰিছে এতিয়া কি ঠিক ইপাৰে দোকান দিব পাৰে চাগে আৰু বেক চাইডে চাব পাৰে বহুতখিনিয়ে হেৰি কৰিছে চাগে এবাৰ বেক চাইডেও হেৰি দিব চাগে চ' আহিম আৰু পূজা চাবলৈ চ' ফাইনেলি এতিয়া ওলাই দিওঁ আৰু তাৰমানে মই যাবৰ কাৰণে ওলাইছিলোঁ ঠিককৈ এইখিনি দেখা পালোঁ যে চ' সেইবাবে আপোনালোকক এবাৰ দেখাই দিওঁ বুলি ভাবিলোঁ আৰু চ' এতিয়া গৈ আছোঁ আৰু ঘৰত তেলো নাই গাড়ীখন যাই পাম নে নাপাম ঘৰত গম নাপাওঁ আৰু তেল খতম হ'লে আৰু চিলাব লাগব ঘূৰিব পৰা নাই চ' ফাইনেলি ওলাই দিওঁ ইয়াৰ পৰা এতিয়া
তো আপোনালোকে ক'বচোন কোনে কোনে পূজাৰ কাপোৰ ল'লে আৰু কোনে কোনে মানেতো চবেই আধা আধা লৈছে চাগে। চ' মইহে লোৱা নাই আৰু কি হয় চাওঁ। এতিয়া ওলাই যাওঁ আৰু চ' ফাইনেলি এতিয়া আপোনালোকক নহয়। চ' ফাইনেলি এতিয়া ওলাই আহিলোঁ সোণাপুৰৰ ভিতৰৰ পৰা। মোবাইলটো ঠিক নহ'ল, কি কৰিবা আৰু। চ' বেটেৰীও নাই বুলি কৈছে মোবাইলটোৰ। চ' এনেকৈ এতিয়া ৰাখিব লাগিব। চ' এতিয়া বৰ্তমান তেল এইখিনি আছে, যাই পাব লাগে চাগে মোৰ হিচাপত আৰু আন্দাজ আছে। চ' সোণাপুৰৰ তেলৰ হেৰি আছিল, কিন্তু একভাগ ঘূৰি আহিলোঁ যে সেইবাবে সিফালে নোসোমালোঁ আৰু চিধাই এনেকৈ যাম। ৰিক্স লেনাটো বানতা হয়। চ' আৰু এইটো ধৰ বহুত ডাঙৰ হেৰি বনাই আছে। আৰু অলপ টাইম এইখিনিতে ৰখি গ'লোঁ। তাৰমানে যাব খুজিছিলোঁ আৰু তাৰমানে সেইদিনাখন আপোনালোকক দেখাওঁতে আপোনালোকে গমেই পাইছিলে চাগে। চ' বাৰৱালীত হেৰি অকল বাঁহে দিছিল, তো এতিয়া বৰ্তমান কাপোৰ দি আছিল আৰু লাহেকৈ। চ' এইখিনি বাৰৱালী। চ' আপোনালোকক সোণাপুৰতো দেখালোঁ, এইখিনি বাৰৱালীখিনি এতিয়া লাহেকৈ পেণ্ডেল লগাই দিছে আৰু মানে কাপোৰ চাপোৰ লগাই দিছে। চ' সোণাপুৰত দোকানবিলাক হেৰি কৰিছে, ইয়াতে ষ্টেজটো বনাই আছে আৰু বাকীখিনি আৰু আপোনালোকক দেখালোৱে। চ' এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু यस चलो अभी जाते हैं साइंस सिटी।